हेलो फ्रेंड्स আপোনালোকক মোৰ চেনেললৈ আজি বহুত স্বাগতম মই বিপ্লৱ আৰু আপোনালোকে চাই আছে অল নিউ আপডেটস फ्रेंड्स আপোনালোকৰ যদি মনিটাইজটো অন হৈ গল তেনে হলে আপোনালোকে এই চাৰিটা ভুল কেতিয়াও নকৰিব যদি আপোনালোকে এই চাৰিটা ভুল কৰে তেনে হলে আপোনালোকৰ মনিটাইজ আকৌ অফ হৈ যাব পাৰে মানে অফ হ'বই তো চাৰিটা ভুল কি চাই থাকক আজিৰ এই ভিডিওটো লেটস প্লে ফাৰ্ষ্ট ভুল হল আপোনালোকৰ যদি মনিটাইজ অন হৈ গল তেতিয়া হলে আপোনালোকে ভাবিব যে মোৰটো মনিটাইজ অন হৈ গল মই নিজৰ ভিডিওটা নিজে চাব পাৰিম এটো কেতিয়াও নকৰিব আপোনাৰ যদি মনিটাইজ অন হৈ গৈছে আপুনি নিজৰ ভিডিও নিজে নাচাব নিজৰ এডবোৰ নিজে নাচাব আৰু আপোনালোকে ভাবিছে যে নিজৰ ভিডিও নিজে চালে হৈ যাব বুলি কিন্তু হেতু নহয় আৰু যদি আপোনালোকে ভাবিছে যে মই লগৰ কিবা পৰা চাম ইউটিউবে ডাইৰেক্ট কৈ দিছে যে লগৰ বা তোমাৰ বন্ধুৰ কিবাৰ পৰা যদি তুমি চোৱা তেনে হলে ইউটিউবে ডাইৰেক্ট লোকেশন ট্ৰেক কৰি গম পাই যাব বস্তুটো হেতু কাৰণে কৈছো নিজে বা নিজৰ বন্ধুৰ লগত নাচাবা এই ভিডিওটো তোমাৰ সেকেন্ড ভুল যদি তোমালোকে ভাবিছে যে তোমালোকৰ মনিটাইজ অন হৈ গৈছে এতিয়া তোমালোকে বেলেগৰ ভিডিওবোৰ মানে কপি ভিডিওবোৰ তোমালোকে নিজৰ চেনেলত লগাবা তেনে হলে এটো ভুল কৰিছা ইউটিউবে তুমি যদি বেলেগৰ ভিডিও তোমাৰ মনিটাইজ অন হোৱাৰ পিছত যদি তুমি কপি কৰি ঢালা তেনে হলে ইউটিউবে ডাইৰেক্ট কৈছে যে তোমালোকৰ মনিটাইজটো ডিসেবল কৰি দিয়া হ'ব 3 নম্বৰ ভুল যদি তোমালোকৰ CTR 10% পৰা বেছি হৈ যায় তেনে হলে ডিসেবল হ'ব কিয় ক'ব গলে তোমাৰ হেটাৰ্স থাকিব এটো জানা কথা তোমাৰ হেটাৰ্সবোৰে যদি তোমাৰ এটো একটা এডবোৰ যদি বাৰে ক্লিক কৰি চাই বা তুমি যদি বাৰে ক্লিক কৰি চোৱা তোমাৰ CTR বাঢ়ি যাব আৰু যদি CTR বাঢ়ি যায় তোমাৰ মনিটাইজ ডিসেবল হৈ যাব হেতু বাবে তোমালোকে CTR কেনেকা কমাব পাৰে তুমি বেলেগ ভিডিওটা চাব পাৰা হেতু CTR টো কমাই লবা নহলে তোমাৰ মনিটাইজ আকৌ ডিসেবল হ'ব 4 নম্বৰ ভুল যদি তোমালোকৰ দুটা ইউটিউব চেনেল থাকে তেনে হলে তোমাৰ দুটা চেনেলৰো এডসেন্স একাউন্ট একেলগে নকৰিবা কাৰণ তোমাৰ যদি কেতিয়াও কিবা প্ৰবলেম হয় তোমাৰ এটো দুটা চেনেল একলগত যাবগৈ কাৰণ এডসেন্সটো তো ডাঙৰ বস্তু না এই মনিটাইজৰ কাৰণে তুমি তাৰ পৰা টকা পাবা হেতু কাৰণে তোমাৰ দুটা চেনেল যাবগৈ পাৰে তেনে হলে ভুলটো নকৰিবা কাৰণ যদি বাই চান্স তোমাৰ একটা চেনেল কিবা হৈ যায় হেতু যোনটো কিবা আছে যে ইয়াৰ মনিটাইজৰ যোনটো এডসেন্সটো আছে যে এডসেন্সটো অফ কৰি দিব একলগত তোমাৰ দুটা চেনেল এনে যাব হেতু কাৰণে 4 নম্বৰ ভুলটো কেতিয়া নকৰিবা কাৰণ এটা এডসেন্স বন্ধ কৰিলে হিহঁতে একলগত তোমাৰ দুটা চেনেল এনে যাব তো আজিৰ বাবে ভিডিওটো ইমানে ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ